তো হেল্ল' গাইছ, ভিডিঅ'টো শেষলৈকে চাই থাকো আৰু যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু লগতে এটা কমেণ্ট কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি নকৰে তেনেহ'লেতো গম পাইছে আমি বহুত ওপৰৰ মানুহ হে। এতিয়া আড্ডালৈ হোৱা নাই এতিয়ালৈকে, কি হ'লেও আজি ৰ ফোন এটা কৰি লওঁ সিহঁতক। হেল্ল', আৰে ক'ত আছ? আকৌ জল্দি আড্ডাত আকৌ ইয়াকো মাতি লৈ কথা আছে ন, জল্দি মই বহি আছোঁ আহা। আমিতো বেকাৰ মানুহ বেকাৰ হৈয়ে থাকিম, আমিতো বেকাৰ মানুহ বেকাৰ হৈয়ে থাকিম, আমিতো বেকাৰ মানুহ। আৰে ইমান দেৰি হৈ গ'ল এতিয়ালৈকে অহা নাই যে, সিহঁতি কি হ'ল বে? চালা বহুতে ৰখাইছে বে আজি সিহঁতি, চালা কি হ'ল বে? চালা যামগৈ আৰু দেই, আৰু 5 মিনিট বহিব, নাহিলে যামগৈ বে। ভাই কি হ'ল হা? আজি কেনেকুৱা লাগিছে হা? ইমান দেৰি আমি অহা নাই না আজি, তোৰ কেনেকুৱা লাগিছে? আনকালে তোলে যে এনেকৈ ৰখি থাকোঁ, তই যে নাহ, এতিয়া গম পাইছ না? আৰে হ'ব দে চালা, ই কি হ'লি নাহে নি মাৰ কথা। আহি আছে ৰ, দোকানত চিখৰ ল'বলৈ সোমাইছে। আৰে আহি গ'লো ৰ লোৱা, চালা আজিতো মাথা বেয়া কৰিছোঁ না, কেনেকুৱা লাগিছে এতিয়া? আৰে চব টাইমতে এনেকুৱা ধেমালি নহয় ন, চালা ইম্পৰ্টেণ্ট কথা আছে ন আজি বাৰু। তহঁতি চালা আজি সোনকালে আহিব লাগে, মই চালা আজি সোনকালে আহিছোঁ ন, গাৰ্লফ্ৰেণ্ডৰ লগতো কথা পতা নাই, সোনকালে আহিছোঁ, তহঁতি কেলা বুজি নাপায় বাৰু। আৰে বন্ধ কৰ না ফটোৱা লেকচাৰ, মাথা গৰম কৰি নাথাক। তোৰ কাৰণে আমি সদায় ৰ'ব লাগে নে? চালা আজি তই আমাৰ কাৰণে ৰ না, পাইছ ন এতিয়া মজাটো। আমাৰ একেই মাথা বেয়া হয় নেকি, গম পাইছ ন? আৰে ভাই বাদ দে হ'ব, শুন না এই কথাটো শুন, তহঁতি ইম্পৰ্টেণ্ট কথা ন চালা। সেইবোৰ বাদ দে, তোৰ কচোন তোক কি বঢ়িয়া আইডিয়া আছে ক না। শুন এতিয়া চালা, আজিকালিতো টেবুলৰ তলেদি পইচা নিদিলে চাকৰি নাপাওঁৱে, পঢ়ি শুনি একো লাভ নাই। আজিকালি পঢ়া শুনাটো ভেলু নায়েই, টেবুলৰ তলে পইচা দিব পাৰিব লাগিব, তেতিয়াহে আমি চাকৰি পাম ন। না তই টেবুলৰ তলে পইচা দিবলৈ তোৰ পইচা আছে, না মোৰ আছে, না ইয়াৰ আছে, কাৰোতো আমাৰ পইচা নাই টেবুলৰ তলে দি পইচা দি পেলাই চাকৰি ল'বলৈ। সেইটো কাৰণে আমি কি কৰিম বুলি ভাবিছোঁ গম পাইছনে? চালা তই যেনেকৈ কথাবোৰ কৈছ ভাল লগা নাই দেই শুনিব বাৰু। কিডনেপ চিডনেপ কৰা কথা কোৱা নাইতো তই কাৰোবাক? কি কথা তই ভালকৈ ক, তোৰ কথা সুৰ ভাল দেখা নাই ল'ৰা, তই কি কথা ভালকৈ কচোন ক। আৰে ভাই টেনশ্যন কেলৈ লৈছ মই থাকোঁতে? আৰে কিডনেপ নকৰোঁ বে কাকো, আমি গুণ্ডাগৰ্দি কৰিম, গুণ্ডাগৰ্দি। আৰে গুণ্ডাগৰ্দি বুজি পাইছোঁ, গুণ্ডাগৰ্দি মানে কি গুণ্ডাগৰ্দি? ক'ৰবাত কি ডকাইত কৰিবলৈ যাম নে, চুৰ কৰিবলৈ যাম নে, কিনো মানে এতিয়া? সেইবোৰ নহয়, চুৰ কৰিম নে আমি? ধৈত ইমান লেভেল খাৰাপ কৰিবলৈ দৰকাৰ পৰিছে নি? চালা দম দিম আকৌ, দম দিম মানুহক, চালা দম দি পইচা ল'ম, আৰু তাক এনেকুৱাই ভয় খুৱাম ন সি যাতে জিন্দগীত মুখ খুলিব নোৱাৰে, যাতে আমি তাক দম দি পইচা লৈছোঁ বুলি। সেইটোৱে না কেছটো। আইডিয়াটো বেয়া নহয় বে, চিধি আঙুলিয়ে ঘিণ ওলালে আঙুলি বেকা কৰিবই লাগিব বে। তাকেতো সেইটোৱে কৰিম না, পইচা লাগে ভাই পইচা। য়েছ ব্ৰ', আজি পৰা ঠিক আছে, তেতিয়াহ'লে কাইলৈ পৰা মিছন আৰম্ভ কৰি দিওঁ নেকি হে? চালা এনেকুৱা দম দিম না, চালা জিন্দগীত নাপাহৰিব সি। ঠিক আছে ভাই লোক, তেতিয়াহ'লে লোকেশ্যনটো আমি চেঞ্জ কৰিম নে কি কাইলৈ ইয়াৰ পৰা এনেকুৱা জেগাত বহিম য'ত যাতে আমি কিবা পাওঁ না, সেইটোৱে না। অ'কে, তেতিয়াহ'লে কাইলৈ পৰা মিছন ষ্টাৰ্ট হে? অ'কে, কাইলৈ পৰা আমি ষ্টাৰ্ট দিম না। ঠিক আছে বৈ আজি যাওঁ হ'ব ন কি কিবা এটা ল'বি নে কি আজি এইটো ফূৰ্তিতে? অ'কে বৈ আজি পাৰ্টি কৰিম, বৈ আজি মই দিম বৈ। অ'কে বৈ যাওঁ বৈ।